কা আমাক নালাগে 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 কা আমি উৰাই দিম উৰাই দিম উৰাই দিম এতিয়া অসমৰ চুকে কোণে গাঁৱে ভূঞে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কাৰ বিৰুদ্ধে ঠিক এনেদৰে জোৰদাৰ আন্দোলন চলি আছে আৰু এই আন্দোলনৰ মাজতে মই কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ আমাৰ ৰাইজক আৰু আমাৰ ৰাইজৰ ৰজা ঘৰিয়াক বলক এটা এটাকৈ ষ্টাৰ্ট কৰোঁ প্ৰথম কথাটো হ'ল আজিকালি নিউজ চেনেলত যেতিয়া ৰজা ঘৰিয়াৰ মানুহবিলাকে টেটু ফালি ফালি ষ্টেটমেণ্ট দি থাকে যে আমি অসম একৰ্ডক নামানো কিয় নামানো কাৰণ অসম একৰ্ডৰ যি ভিত্তীয় বৰ্ষ আছে সেয়া দিয়া আছে 1971 আৰু তাহাঁতৰ মতে 1971 হ'ব নালাগে হ'ব লাগিছিল 1951 বলক ময়ো মানি লৈছোঁ হ'ব লাগিছিল 1951 কিন্তু সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট মানে কাট অফ ডেট দিয়া আছে আৰু সেই কাট অফ ডেট দিয়া আছে 31 ডিচেম্বৰ 2014 এতিয়া সেই মানুহবিলাককে মোৰ সুধিবলৈ মন আছে যদি আপোনালোকে 1971 হোৱাৰ কাৰণে অসম একৰ্ডক নামানে তেতিয়াহ'লে 2014 কি ধৰে মালি আছে কি কাৰণে আপোনালোকে যদি ইমানে টেটু ফালি আছে যে 1971 হ'ব নালাগিছিল 1951 হ'ব লাগিছিল তেতিয়াহ'লে 2014 কেনেকৈ আপোনালোকে মানি গৈছে তা এয়া কি কথা হ'ল মোৰ এটা বিহু গান মনত পৰিছে সেই বিহু গানটো ঠিক এনেধৰণে হৈছে মই অকণমান সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ নিচিনা ইয়াতো অকণ এমেণ্ডমেণ্ট কৰি দিছোঁ ৰজা ঘৰিয়া মানুহৰ ভাষণত নুভুলিবা নুশুনিবা সিহঁতৰ কথা মুখত এটা পেটত এটা ঠিক এই ধৰণে আপোনালোকে যেতিয়া টেটু ফালি ফালি ষ্টেটমেণ্ট দি থাকে নহয় নিউজ চেনেলত সেই ষ্টেটমেণ্টবোৰ শুভা নাযায় কাৰণ আপোনালোকে কয় এটা আৰু কৰে এটা 1971 যেতিয়া আপোনালোকে চাইন কৰি লৈছে কনষ্টিটিউশ্যনেল চাইন এটা একৰ্ড আছে সেয়া নামানে কিন্তু 2014 মানিব কিয় মানিব কাৰণ আপোনালোকৰ গভৰ্ণমেণ্টে সেয়া আনিছে সেইকাৰণে মানিব আৰু সেয়া আমি মানি ল'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল কাট অফ ডেট দিয়া আছে আপোনাৰ 31 ডিচেম্বৰ 2014 এতিয়া মই গম পাওঁ গভৰ্ণমেণ্টেও কৈ আছে যে এজনো নতুন মানুহ নাহে মই কৈছোঁ এজনো নতুন মানুহ নাহে যি মানুহ ডিটেনশ্যন কেম্পত আছে সেই মানুহখিনিকে আনিব সেই মানুহখিনিকে আনি এতিয়া ইয়াত আমাৰ চিটিজেনশ্বিপ দিব আৰু চিটিজেনশ্বিপ দিয়াৰ পিছত তাহাঁতি ভোটিং অধিকাৰ পায় ঠিক আমাৰ লগতে থাকিব লাগি যাব এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ আমি জানো যে নতুন মানুহ নাহে আৰু আমি যিমানখিনি মানুহ আহিলে সেই মানুহখিনিক খেদিবও নোৱাৰোঁ কিন্তু এতিয়া প্ৰুফ কেনেকৈ কৰিব যোনকেইজন মানুহ এতিয়া ডিটেনশ্যন কেম্পত আছে সেইকেইজন মানুহ 2014 আগত কি ধৰণে আহিলে ঠিক আছে বাৰু কিবা এটা কাৰণে আপোনালোকে প্ৰুফ কৰিও দিলে যে 2014 আগত আহিলে এতিয়া 2014 পৰা 2020 লৈকে যিমানখিনি মানুহ অসমলৈ আহিলে কাৰণ ইনফিল্ট্ৰেশ্যন প্ৰব্লেমটো আপোনালোকে ৰখিব পৰা নাই ডেইলি মানুহটো আহিয়ে আছে আৰু এতিয়া সেই মানুহখিনিক তাৰমানে কি হ'ব যোনখিনি 2014 আগত মানুহখিনি আহিলে সেই মানুহখিনিক আপোনালোকে এতিয়া ডিটেনশ্যন কেম্পৰ পৰা ওলাই এতিয়া চিটিজেনশ্বিপ দিব আৰু 2014 পিছত যোনখিনি মানুহ 2020 লৈকে অসমত আহি সোমাই আছে সেইখিনি মানুহক আকৌ আপোনালোকে ডিটেনশ্যন কেম্পত পঠাই দিব কাৰণ সেইটো আমিও জানো আৰু চবেই জানে যে যোনখিনি মানুহ আহিলে সেইখিনি মানুহ আৰু পঠাব নোৱাৰে এতিয়া কথাটো এইটো হ'ল যে ঠিক আছে 2014 লৈকে মানুহখিনি আহিলে সেইখিনিক আমি চিটিজেনশ্বিপ দি দিলোঁ এতিয়া আৰু 2014 পৰা 2020 লৈকে অহা মানুহখিনিক আমি ডিটেনশ্যন কেম্পত পেলাই দিলোঁ সেই মানুহখিনিও অসমত থাকিব এতিয়া 2030ত আপোনালোকৰ আকৌ মানৱীয়তা জাগিব আৰু আকৌ মানৱীয়তা জাগি আপোনালোকে যি কাট অফ ডেটটো এতিয়া দিছে 31 ডিচেম্বৰ 2014 তাক আপোনালোকে ক'ব যে নহয় ইমানখিনি হিন্দু মানুহ বা ইমানখিনি খ্ৰীষ্টিয়ান মানুহ বা ইমানখিনি শিখ মানুহ বা ইমানখিনি বৌদ্ধ মানুহ সেইখিনি মানুহ আহিছে সেইখিনি মানুহ এতিয়া ক'ত যাব সেই মানুহখিনিকো আমি এতিয়া চিটিজেনশ্বিপ দিম আৰু কাট অফ ডেটটো আমি বঢ়াই 31 ডিচেম্বৰ 2020 কৰি দিম তাৰমানে আকৌ 6টা বছৰ আপোনালোকে বঢ়াই দিব আৰু সেই মানুহখিনিক আপোনালোকে আকৌ চিটিজেনশ্বিপ দি দিব মোৰ কথাটো এইটো হ'ল যে ঠিক এনেধৰণে আপোনালোকে নতুন মানুহখিনিক ডিটেনশ্যন কেম্পত দি থাকিব ডিটেনশ্যন কেম্পৰ পৰা এটা কাট অফ ডেট আকৌ চেঞ্জ কৰিব কাট অফ ডেট চেঞ্জ কৰি ফিউচাৰত সেইখিনিক চিটিজেনশ্বিপ দিব আৰু সেইখিনি চিটিজেনশ্বিপ দি আকৌ যোনখিনি মানুহ আহিলে সেইখিনি ডিটেনশ্যন কেম্পত পঠাব তাৰমানে কি অসমখন মানে আপোনালোকে ভাবি লৈছে যে ঠিক এনেধৰণে খেল ধেমালি কৰি মানে আজি মই ইয়াত আছোঁ কালি মই ফাৰ্ম হাউচত যাম মোৰ ফাৰ্ম হাউচত অকণমান দিন ভাল নালাগিলে মই আকৌ ঘৰত আহিম আকৌ ফাৰ্ম হাউচত যাম মানে সেই ধৰণে আমি যিমানখিনি মানুহ আহি থাকিব সেই মানুহখিনিক লৈ থাকিম আৰু সেয়া আমি মানি ল'ব নোৱাৰোঁ
তৃতীয়টো কথা হ'ল এমপ্লয়মেণ্ট প্ৰব্লেম এতিয়া ধৰি লওক যোনখিনি মানুহক আমি 2014 31 ডিচেম্বৰ 2014লৈকে যিমানখিনি মানুহ ডিটেনশ্যন কেম্পত আছে যোনখিনি অসমত আছে আমাৰ লগত আছে আপোনালোকৰ মতে সেইখিনি ধৰি লওক 5 লাখ আছে 3.5 লাখ আছে বা 10,000 আছে আপোনালোকে যি ফিগাৰ দিয়ে সেইটো ফিগাৰৰ বেচিছতে মই কৈ আছোঁ সেই মানুহখিনিক যেতিয়া আপোনালোকে চিটিজেনশ্বিপ দিব যেতিয়া আপোনালোকে ভোটিং ৰাইটছ দিব তেতিয়া সেইসকল মানুহ আমাৰ লগত আমাৰ ল'ৰা ছোৱালীৰ লগতো কম্পিট কৰিব আৰু অসমৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কথাটো আমি জানোৱে অসমৰ আনএমপ্লয়মেণ্ট কিমান হৈ আছে সেইটোতো ক'ব নালাগে সেয়া যদি ফিগাৰত দেখাওঁ তো অসম মষ্ট প্ৰবেবলি ইণ্ডিয়াৰ ভিতৰত টপ 3 আনএমপ্লয়ড ষ্টেটছৰ মাজত আহিব য'ত এডুকেটেড আনএমপ্লয়ড চবচে বেছি আছে হপায় এতিয়া সেইসকল মানুহৰ যোনখিনি মানুহৰ আহিব সেইসকল মানুহৰ ল'ৰা ছোৱালী পঢ়ি লিখি আমাৰ ল'ৰা ছোৱালীৰ লগত কম্পিট কৰিব বলো ঠিক আছে কম্পিটো কৰিলে কিন্তু এতিয়া আমি কি দেখি আছোঁ অসমৰ ল'ৰা ছোৱালীয়ে চেণ্ট্ৰেলৰ এটা চাকৰি নাপায় ৰেলৱে পোষ্ট ওলায় 4th গ্ৰেডৰ পোষ্ট ওলায় তাত এটাও অসমৰ ল'ৰা ছোৱালীৰ চাকৰি নাই বেংকৰ ক্লেৰিকেলৰ জব ওলায় তাত এটাও অসমৰ ল'ৰা ছোৱালী নাই আগতে পাইছিল কিন্তু এতিয়া লাহে লাহে দেখি আছোঁ যে 80% বাহিৰৰ মানুহখিনিয়ে আহি সেই পোষ্টখিনি খাই আছে অসমৰ ল'ৰা ছোৱালীয়ে এনেই চাকৰি নাপায় যিকোনো চেণ্ট্ৰেলাইজ চাকৰি নাপায় আৰু আপোনালোকে আৰু মানুহক চিটিজেনশ্বিপ দি আৰু এই আনএমপ্লয়মেণ্ট প্ৰব্লেমটো বঢ়াব গৈছে তাৰমানে কি বুজিম এইটোৱে যে অসমীয়া ল'ৰাই আৰু কেতিয়াও চাকৰি কৰিব নোৱাৰে 4th গ্ৰেডৰে চাকৰি কৰিব নোৱাৰে মেনেজমেণ্টৰ চাকৰিটো বাৰু মই দূৰৰ কথা ক'লোঁ 4th গ্ৰেডৰে চাকৰি বেচাৰাসকলে নাপায় তেতিয়া এই কাৰণেও আমি কেব নামানো আৰু 4th প্ৰব্লেম হৈছে মোৰ সেন্সাস 10 বছৰ 15 বছৰ পিছত যেতিয়া অসমৰ নতুন সেন্সাস হ'ব আৰু সেই সেন্সাসত যেতিয়া মাতৃভাষাৰ কথা আহিব এই সকল মানুহ যোনসকল মানুহক আমি 31 ডিচেম্বৰ 2014ত আহাৰ আগৰ মানুহখিনি হিন্দু মানুহখিনিক যেতিয়া আমি চিটিজেনশ্বিপ দি দিম তা সেইসকল মানুহে নিজৰ মাতৃভাষা কি লিখিব মই নকওঁ আপোনালোকে নিজে গম পাইছে আৰু যিসকল মানুহ আগৰ পৰা যোনখিনি আপোনালোকে কয় নহয় 17টা ডিষ্ট্ৰিক্ট অসমৰ গুচি গ'ল এই 17টা ডিষ্ট্ৰিক্টৰো যোনখিনি মানুহ মেইনলি মুছলিম কমিউনিটি মানুহখিনি আছে সেই মানুহখিনিও নিজৰ মাতৃভাষা কি লিখে সেই লিখে কংগ্ৰেছে কি কৈ আছে কংগ্ৰেছে কয় যে সেইসকল মানুহ হয় বেংগলী কিন্তু ইহঁতি গৈ কি লিখি ইহঁতি অসমীয়া মিডিয়ামত পঢ়ে কিন্তু যেতিয়া লাষ্টত যেতিয়া সেন্সাসত যেতিয়া মাতৃভাষা লিখিব সেই মাতৃভাষা ইহঁতি সেই লিখিব যোনটো আপোনালোকে ধৰিব পাৰিছে এতিয়া মোৰ কথাটো এইটো হ'ল যে 10 বছৰ 15 বছৰ পিছত যেতিয়া সেন্সাস হ'ব যেতিয়া সেই গোটেইখিনি মানুহে হিন্দু হওক মুছলিম হওক সেই গোটেইখিনি মানুহে যেতিয়া নিজৰ মাতৃভাষা একেটা ভাষাই লিখিব তেতিয়া আমি এজ এ আছামিজ আমাৰ অসমীয়া ভাষাই অসমত মাইনৰিটি হৈ যাব আৰু এই মাইনৰিটি হৈ যোৱাৰ পিছত কি হ'ব যদি ভাষাই নাথাকে তেতিয়াহ'লে আৰু ভাষিক আমাক যি প্ৰটেকশ্যন দিম বুলি কৈছে তাৰ একো মিনিং নাই আৰু সেইকাৰণে মই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টক নামানো আৰু সেইকাৰণে মই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ এগেইনষ্টত আন্দোলন কৰি আছোঁ মোৰ এটা ৰিকুৱেষ্ট আছে ৰজাঘৰীয়াৰ মানুহবিলাকলৈ মোৰ এই যোনকেইটা পইণ্টছ আছে এইকেইটা পইণ্টত অকণমান তেখেতসকলে ৰেছপন্স দিয়ক আৰু ৰেছপন্স দি চাওক যে এইসকল মই যোনকেইটা পইণ্ট ৰেজ কৰিছোঁ সেইকেইটা পইণ্ট সঁচাকৈ গ্ৰহণযোগ্য পইণ্ট হয়নে নহয় আমি নামানো জয় আই অসম